নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ৰাতিপুৱা শুই উঠি কি কাম একেবাৰে কৰিব নালাগে তাৰে আলোচনা কৰিম। এইকেইটা কাম কৰিলে আমাৰ গোটেই দিনটো বেয়া যাব পাৰে। গতিকে ৰাতিপুৱা শুই উঠি বা বিচনাতে এইকেইটা কাম কেতিয়াও কৰিব নালাগে। প্ৰথমটো হৈছে ৰাতিপুৱা এলাৰ্ম দিওঁতে কেতিয়াও 4 বা 5টা এলাৰ্ম দিব নালাগে বা স্নুজ কৰিব নালাগে। বহুতেই ৰাতিপুৱা শুই উঠিব নোৱাৰিব বুলি 3-4টা এলাৰ্ম দিয়ে বা বহুবাৰ বজাৰ পাছতহে শুৱাৰ পৰা উঠে। এনে কৰিলে আপুনি এটা স্লিপ চাইকেলত সোমাই পৰে আৰু টোপনি কমপ্লিট নোহোৱাৰ ফলত গোটেই দিনটো ভাগৰ অনুভৱ হৈ থাকে। গতিকে এবাৰ এলাৰ্ম বাজিলেই উঠিব লাগে, নহলে এলাৰ্ম দিবই নালাগে। দ্বিতীয়তে, ৰাতিপুৱা শুই উঠিয়ে গধুৰ কাম কৰিব নালাগে, কাৰণ আমাৰ গাত থকা মাংসপেশী আৰু হাড়বোৰ ৰিলেক্স হৈ থাকে। যদি লগে লগে গধুৰ কাম কৰে তেন্তে দেহৰ কাৰণে বহুত ক্ষতিকাৰক হৈ পৰে। ৰাতিপুৱা খালী পেটত কেতিয়াও কফি বা চাহ খাব নালাগে। এনে কৰিলে পেটত গেছ, পেটৰ বিষ, কনষ্টিপেশ্যন আদিৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে পানী খাই লৈহে বেলেগ বস্তু খাব লাগে। ৰাতিপুৱা শুই উঠি কেতিয়াও আন্ধাৰ ৰুমত থাকিব নালাগে, কাৰণ আমাৰ ব্ৰেইনটোৱে আন্ধাৰ ঠাইত থাকিলে এটা হৰমন ৰিলিজ কৰে, যাৰ ফলত পুনৰ টোপনি অহাৰ চান্স বাঢ়ি যায়। বন্ধু-বান্ধৱীসকল, যদিহে আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।